কলিযুগ আৰম্ভ হোৱাৰ মাত্ৰ ৫,০০০ বছৰহে পাৰ হৈ গ'ল বুলি বিশ্বাস কৰা হয়। বৰ্তমান এই যুগত এনে ঘটনা ঘটি আছে যিবোৰ ভয়ানক। কল্পনা কৰকচোন, যেতিয়া কলিযুগ নিজৰ শিখৰত উপনীত হ'ব তেতিয়া মানুহৰ অৱস্থা কি হ'ব। ভগৱান শ্ৰীকৃষ্ণই মহাভাৰতৰ সময়তেই কলিযুগৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰি গৈছে। কলিযুগত মানুহ কেনেকুৱা হ'ব, জীৱন কেনেকৈ অতিবাহিত কৰিব, মানুহে এজনে আনজনক কেনেকুৱা ব্যৱহাৰ কৰিব, এই সকলোবোৰ সেই সময়তেই কোৱা হৈছিল। আজিৰ এই ভিডিঅ'টোত আমি কলিৰ যুগৰ বিষয়ে ভগৱান শ্ৰীকৃষ্ণই কোৱা ৫টা কঠোৰ সত্যৰ বিষয়ে দাঙি ধৰিম, যিবোৰ আজি ১০০%ই সঁচা হৈ পৰিছে। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মোৰ নাম পল্লৱ কলিতা। মহাভাৰতত এটা কাহিনী বৰ্ণনা কৰা হৈছে, যাৰ মতে যেতিয়া পাণ্ডৱসকলে জুৱা খেলত সকলো হেৰুৱাই বনবাসলৈ গৈ আছিল, তেতিয়া যুধিষ্ঠিৰে ভগৱান শ্ৰীকৃষ্ণক সুধিছিল, হে কেশৱ, দ্বাপৰ যুগ প্ৰায় সমাপ্ত হ'ব গৈ আছে। ইয়াৰ পিছত কলিযুগ আহিব। কলিযুগত কি হ'ব আমাক অলপ জনাবচোন। তেতিয়া শ্ৰীকৃষ্ণই ক'লে, প্ৰথমতে তোমালোক সকলোৱে বনৰ ভিতৰলৈ সোমাই যোৱা আৰু তাত যি দৃশ্য দেখা পোৱা সেইটো সন্ধিয়া ঘূৰি আহি মোক কোৱা। ইয়াৰ পিছত পঞ্চপাণ্ডৱ হাবিলৈ গ'ল আৰু গোটেইকেইজনে বেলেগ বেলেগ দিশলৈ গৈ হাবিত যি দেখিলে সেই দেখি আচৰিত হৈ পৰিল। যুধিষ্ঠিৰে দেখিলে এটা হাতী, যাৰ শুৰ দুডাল আছিল। এনেকুৱা হাতী না কোনোবাই আগতে দেখিছিল না তাৰ বিষয়ে শুনিছিল। এই দুডাল শুৰ থকা হাতীটো দেখি যুধিষ্ঠিৰ আচৰিত হৈ পৰিল। অৰ্জুনে দেখিলে এটা চৰাই, যাৰ ডেউকাত বেদৰ শ্লোক লিখা আছে, কিন্তু সেই চৰাইটোৱে মৃত মানুহৰ মাংস খাই আছিল। ভীমে যি দেখিছিল সেয়াও বৰ আচৰিত আছিল। তেওঁ দেখিলে যে এটা গাই গৰুৱে পোৱালি জন্ম দিছে, কিন্তু জন্মৰ পিছত তাই পোৱালিটোক ইমান চেলেকিলে যে পোৱালিটোৰ দেহৰ পৰা তেজ ওলাই গৈছে। নকুলেও ভ্ৰমণলৈ গৈছিল আৰু তেওঁ এটা আচৰিত ঘটনাৰ সাক্ষী হৈছিল। নকুলে দেখিলে যে পাহাৰৰ ওপৰৰ পৰা এটা প্ৰকাণ্ড শিল বাগৰি গৈ তললৈ নামি আহি বহু গছত খুন্দা মাৰি আহি ভাঙি পেলালে। প্ৰকাণ্ড প্ৰকাণ্ড গছবোৰেও সেই শিলটোক ৰখাব নোৱাৰিলে। ইয়াৰ বাহিৰেও সেই শিলটো আন বহু শিলৰ লগত সংঘৰ্ষ হৈছিল, কিন্তু তথাপিও ৰৈ নাথাকিল সেই শিলটো। কিন্তু অৱশেষত সেই শিলটোক অতি সৰু গছ এজোপাই ৰখাই দিয়ে। সহদেৱ ভ্ৰমণত থাকোঁতে তেওঁ এটা বৰ আচৰিত বস্তু দেখিলে। তেওঁ দেখিলে এটা বহুত ডাঙৰ আৰু গভীৰ কুঁৱা। সেই কুঁৱাটোৰ চাৰিওফালৰ কুঁৱাবোৰত পানী আছে যদিও মাজৰ কুঁৱাটো খালী, কিন্তু এই মাজৰ কুঁৱাটোৱেই আটাইতকৈ গভীৰ আছিল, কিন্তু তথাপিও তাত পানী নাই। এইটো দেখি সহদেৱ অত্যন্ত আচৰিত হৈ পৰিল। এই গোটেই দৃশ্যবোৰ দেখাৰ পিছত পঞ্চপাণ্ডৱ বনৰ পৰা উভতিল আৰু সন্ধিয়া শ্ৰীকৃষ্ণৰ আগত নিজৰ অভিজ্ঞতা বৰ্ণনা কৰে। প্ৰথমে যুধিষ্ঠিৰে ক'লে, মই প্ৰথমবাৰৰ বাবে দুডাল শুৰ থকা হাতী দেখা পাইছোঁ, এইটো মোৰ বাবে আচৰিত আছিল। তেতিয়া শ্ৰীকৃষ্ণই ক'লে, হে ধৰ্মৰাজ, তুমি যি দেখিছা সেয়া কলিযুগৰ আগমনৰ চিন। হাতীৰ দুডাল শুৰ থকাৰ অৰ্থ হ'ল ভৱিষ্যতত মানুহে দুই ধৰণৰ কথা ক'ব। তেওঁলোকে ক'ব কিবা এটা আৰু কৰিব কিবা এটা। কোৱা কথা আৰু কোৱা কৰ্মৰ মাজত পাৰ্থক্য থাকিব। কলিযুগত দুয়োপক্ষৰ পৰা শোষণ কৰা এনে মানুহৰ শাসন চলিব। যুধিষ্ঠিৰৰ পিছত অৰ্জুনে ক'লে যে মই যিটো দেখিলোঁ ইয়াতকৈও আচৰিত। চৰাইৰ ডেউকাত বেদৰ শ্লোক লিখা আছে আৰু সেই চৰাইয়ে মৃতদেহৰ মাংস খাই আছিল। তেতিয়া শ্ৰীকৃষ্ণই ক'লে, একেদৰে কলিযুগতো এনে লোক থাকিব যিসকল মহান পণ্ডিত আৰু নিজকে ধ্যানশীল হিচাপে পৰিচয় দিব, যিসকলে নিজকে জ্ঞানী বুলি ক'ব, কিন্তু বাস্তৱত তেওঁলোকৰ আচৰণ আসুৰিক হ'ব। মনতে ভাবি থাকিব কোনোবাই কেতিয়া মৰিব আৰু তেওঁলোকৰ নামত নিজৰ সম্পত্তি এৰি যাব। তেওঁলোকে নিজক যিমানেই মহান নেদেখুৱাওক কিয়, তেওঁলোকৰ মনোযোগ সদায় ধন সম্পত্তি আৰু পদবীৰ ওপৰত থাকিব। অৰ্জুনৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পিছত ভীমে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰিলে। ভীমে ক'লে যে মই দেখিলোঁ যে গাই গৰু এটাই নিজৰ পোৱালিটো ইমান চেলেকিছে যে পোৱালিটোৰ তেজ ওলাই গৈছে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কয়,
কলিযুগত মানুহে নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি ইমানেই আসক্ত হ'ব আৰু মোহ উৎপন্ন হ'ব যে তেওঁলোকৰ কাৰণে ল'ৰা ছোৱালীয়ে নিজে নিজৰ বিকাশৰ কাৰণে একো কৰিবই নোৱাৰিব। তেতিয়া কাৰোবাৰ পুত্ৰ যদি ঘৰ এৰি সাধু হয় তেন্তে তেওঁক চাবলৈ হাজাৰ হাজাৰ মানুহ আহিব, কিন্তু নিজৰ ল'ৰা যদি সাধু হয় তেতিয়া মানুহে কান্দিব। কলি যুগত সন্তানক ইমানেই মৰমত আৰু মোহ মায়াত ৰাখিব যে তেওঁক পৰিয়ালত বান্ধি ৰখা হ'ব আৰু তেনেকৈয়ে তেওঁৰ জীৱন শেষ হৈ যাব। ভীমৰ পিছত সহদেৱে সুধিলে, মই কেইটামান কুঁৱা দেখিছিলোঁ, কিন্তু মাজৰ কুঁৱাটো যিটো সকলোতকৈ গভীৰ আছিল সেইটোতেই পানী নাছিল, কিয় বাৰু? তেতিয়া শ্ৰীকৃষ্ণই ক'লে, কলিযুগত ধনী মানুহে ল'ৰা ছোৱালীৰ বিয়াত ঘৰ সাজিবলৈ সৰু ডাঙৰ উদযাপনত লাখ লাখ টকা খৰচ কৰিব, কিন্তু কোনোবাৰ যদি ভোক আৰু পিয়াহ লাগিছে, ভালকৈ খাব পোৱা নাই, তেতিয়া তেওঁলোকে তাক সহায় কৰাৰ কাৰণে একোৱেই নকৰিব। আনহাতে তেওঁলোকে উৎসৱ, মদ, মাংস খোৱা, সৌন্দৰ্য আৰু নিচাত ধন অপচয় কৰিব যদিও কাৰোবাৰ চকু পানী মচিবলৈ কোনো আগ্ৰহ নাথাকিব। ইয়াৰ অৰ্থ হ'ল কলিযুগত খাদ্য শস্য প্ৰচুৰ পৰিমাণে থাকিব, কিন্তু মানুহৰ ভোকত মৃত্যু হ'ব। সন্মুখৰ ৰাজপ্ৰসাদ আৰু বাংলোবোৰত বিলাসিতা থাকিব, কিন্তু ওচৰৰ জুপুৰিটোত এজন মানুহ ভোকত মৰি যাব। সহদেৱৰ পিছত নকুলে শ্ৰীকৃষ্ণক ক'লে যে ময়ো এটা আচৰিত দৃশ্য দেখিছিলোঁ। এটা শিল পাহাৰৰ ওপৰৰ পৰা পৰি আহি আছিল। সেই শিলটোক ডাঙৰ ডাঙৰ গছে ৰখাব পৰা নাছিল, কিন্তু এডাল সৰু গছে ৰখাই দিছিল। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, কলিযুগত মানুহৰ মন বহু তললৈ যাব, বুদ্ধি কমি যাব, জীৱনৰ পতন হ'ব, আৰু এই পতন ধন আৰু সমতাৰ গছে ৰখাব নোৱাৰিব, কিন্তু হৰি নামৰ সৰু গছ এজোপা, হৰি কীৰ্তনৰ সৰু উদ্ভিদেৰে মানুহৰ জীৱনৰ অৱনতি ৰখাব পৰা যাব। অৰ্থাৎ হৰি নামেহে এই পতন ৰখাব পাৰিব, হৰিৰ কীৰ্তনেৰেহে বুদ্ধি প্ৰবল হ'ব। আৰু আজি আমি ইয়াৰ প্ৰমাণ দেখি আহিছোঁ। ইয়াতে কোৱা প্ৰতিটো কথাই আজি সত্য প্ৰমাণিত হৈছে। গতিকে আজিৰ এই ভিডিঅ'টোত এইখিনিয়েই আছিল। ইয়াৰ ওপৰত আপোনাৰ মন্তব্য কি কমেণ্ট কৰি জনাব। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু এনেকুৱা ধৰণৰেই ভিডিঅ' পাই থাকিবলৈ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব। জয় শ্ৰীকৃষ্ণ।